খেল জগতৰ অতি গুৰুত্বপূৰ্ণ কিছুমান আপডেট। IPL 2025 মেগা নিলামত আটাইতকৈ বেগী দামী বহিৰাজ্যৰ খেলুৱৈ জৰ্জ ৱাল্টাৰে GT গুজৰাট টাইটানে 15.75 কোটি টকাত ক্ৰয় কৰিছে আৰু তেওঁৰ পিছতে আছে MIA 12.5 কোটি টকাত ক্ৰয় কৰে ট্ৰেণ্ট বোল্টক। জোফা আৰ্চাৰ, জোছ হেছলেডক আৰু মিচেল ষ্টাৰক আৰু RCB আৰু DCয়ে ক্ৰমে 12.5 কোটি, 12.5 কোটি আৰু 11.75 কোটি টকাত ক্ৰয় কৰে। 13 বছৰীয়া শিশুৱে IPL খেলিব পাৰিবনে? IPLৰ ন্যূনতম বয়সৰ আনুষ্ঠানিক প্ৰয়োজনীয়তা নাই আৰু 13 বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে সোমবাৰে IPLৰ নিলামত ক্ৰয় কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে। শেহতীয়াকৈ কেৰালাৰ বিৰুদ্ধে নিজৰ দলৰ ৰঞ্জী ট্ৰফী খেলত এটা ইনিংছত 10টা উইকেটেৰে আটাইকেইটা উইকেট দখল কৰা হাৰিয়ানাৰ বেগী বলাৰ অচ্ছুল কাম্বোজক IPLত 2025ত মেগা নিলামত CSK 3.4 কোটি টকাত ক্ৰয় কৰিছে। IPL 2024ত ডেভিড ৱাৰ্ণাৰ দৰমহা আছিল 6.25 কোটি। শচীন তেণ্ডুলকাৰৰ পুত্ৰ অলৰাউণ্ডাৰ অৰ্জুন তেণ্ডুলকাৰক প্ৰথমে IPL 2025 মেগা নিলামত বিক্ৰী নোহোৱাৰ পিছত 30 লাখ টকাত ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে। প্ৰথমবাৰৰ বাবে IPLয়ে 2021 নিলামত তেওঁক MIA ক্ৰয় কৰিছিল। MIA এতিয়ালৈকে তেওঁক 5খন মেচ খেলিছে।